আমাৰ মাঘ বিহুৰ প্ৰস্তুতি এনেকৈ চলি আছে আৰু দাদাই আজিৰ পৰা মেজি ঘৰ বনাবলৈ আৰম্ভ কৰিছে। চাওঁচোন মেজি ঘৰটো কেনেকৈ বনাই সি আগৰবাৰতকৈ এবাৰ বেলেগকৈ বনাইছে। এয়া মেজিৰ কাৰণে খৰি কাটি থোৱা হৈছে। মাঘ বিহু উৰুকাৰ দিনা জপা হ'ব মেজিৰ কাৰণে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল আমাৰ নবৌ আৰু বৰমাই পিঠাগুৰি খুন্দি আছে। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। ঐ বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। বহাগ বিহু আহিল মইনা, বহাগ বিহু আহিল, ঢোল পেপাই মাতিল মইনা, ঢোল পেপাই মাতিল। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা, হিয়া ভঙা কান্দোন। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি লাগিল মইনা, সোণ গুটি লাগিল। খেতি পথাৰ ভৰিল মইনা, খেতি পথাৰ ভৰিল, সোণ গুটি। আমাৰ ভেলাঘৰটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। থেংক ইউ।